So guys, okay, so as a diesel another blog, so guys মানে আমাৰ অসমটো এনে ট্ৰেণ্ডিঙত চলি আছে যে কেইদিনমান আগত দেখা পাইছে কি ৰ'দে আৰু এখানে পুৰা একেবাৰে বৰষুণ সেই বৰষুণৰ মাজতে আমাৰ হাউলি বজাৰটো 2-3 ঘণ্টা বৰষুণে কিমান পানী হৈছে এই ভিডিঅ'ত গম পাই যাব আৰু থাম্বনেইলটা নিশ্চয় গম পাইছে কিমান পানী হৈছে আৰু ইয়াতো চাব পাৰি ইয়াতে বহুতে পানী আৰু এখানে বৰষুণ পৰি আছে পুৰা একেবাৰে নন ষ্টপ 4 ঘণ্টা বৰষুণে কিমান পানী হৈছে আমাৰ হাউলি বজাৰটো ভিডিঅ'ত গম পাই যাব তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক আৰু ভিডিঅ'টো সকলোক চাই থাকক যেনে মোৰ চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু গাইছ চাওক ইফালে কি পানী আৰু ইফালে বৰষুণ দি আছে আৰু ভিডিঅ'টো পুৰা চাই থাকক আৰু গাইছ এই 2-3 ঘণ্টাত বৰষুণত কিমান পানী হয় এইটো ভিডিঅ'ত চাই থাকক আমাৰ হাউলি বজাৰত ভিতৰত তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক